নকিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কি ক'ব এই আন্দোলন মুখত আজি 2 দিন ধৰিলোঁ ছাত্ৰসকলে আন্দোলন কৰিব লগা হ'ল এই ক্ষেত্ৰত কি ক'ব আজি কোকৰাঝাৰ মিউজিক এণ্ড ফাইন চাৰ্চৰ যোৱা যিখিনি ছাত্ৰসকলে ইয়াত ধৰ্ণা কৰি যিটো অতি কোকৰাঝাৰ আমাৰ লয়াৰ আছামৰ একোনে কলেজ হয় এই কলেজৰ অৱস্থা যোৱা ইষ্টাব্লিছ কৰাৰ পিছত 10 বছৰ হৈ গ'ল চৰকাৰে যেনেকুৱা ধৰণৰ গুৰুত্ব দিব লাগিছিল কলেজখনৰ প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে তেনেকুৱা ধৰণৰ একো পদক্ষেপ চৰকাৰৰ পৰা হোৱা নাই যাৰ ফলত যোৱা 29 তাৰিখ পৰা কোকৰাঝাৰ ফাইন চাৰ্চ কলেজৰ যিখিনি টিচিং ষ্টাফ সিহঁতে ইণ্ডিপেণ্ডেণ্ট কাৰণে ইয়াত মানে ক্লাছটো বয়কট কৰা হৈছে যেতিয়ালৈকে সলিউশ্যনটো নকৰে তেতিয়ালৈকে সিহঁতে ক্লাছ বয়কট কৰিব আৰু যোৱাকালিৰ পৰা যে ছাত্ৰসকলে ইয়াৰ এটা ইণ্ডিপেণ্ডেণ্ট ধৰ্ণা কাৰ্যসূচী ইয়াত লৈ আছে যে ক্লাছটো ৰেগুলাৰ কৰিব লাগে লগতে যে ইয়াত যে প্ৰিন্সিপাল সেই প্ৰিন্সিপাল ৰেগুলাৰভাৱে ইয়াত আহিব লাগে কেইটামান ডিমাণ্ড লৈ পেলাই আজি ইয়াত সিহঁতে ধৰ্ণা লৈ আছে তো আমি কোকৰাঝাৰ নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমি আমাৰ অসম চৰকাৰ লগতে চৰকাৰৰ আমি এইটোৱে আমি দাবী কৰিব বিচাৰিছোঁ যে আমাৰ কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছৰ কলেজটো অতি সোনকালে এটা সমাধান ওলাব লাগে ইয়াৰ কাৰণে এটা ভাল এটা পদক্ষেপ অতি সোনকালে ল'ব লাগে ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা হৈ আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ ৰাখিম বুলি কয় তেওঁলোকে যদি কলেজখনেই বাছি নাথাকে ইয়াৰ পৰা যিখিনি ল'ৰা ছোৱালীয়ে ওলাব এতিয়া তেওঁলোকৰ যদি একো সংস্থাপন আমাৰো সংস্থাপন নাই আমাৰ পৰা ওলাই যোৱা ল'ৰা ছোৱালীখিনি কি সংস্থাপন তেতিয়াহ'লে সিহঁতৰ যদি একো সংস্থাপন নাই এইখন কলেজ জানো কিবা লাভ দুখজনক খুবেই দুখজনক সেইকাৰণে আমি এনেকুৱা ভাবিছোঁ এতিয়া গভৰ্ণমেণ্টৰ পৰা বা চৰকাৰৰ পৰা আমাক এটা কিবা দিব লাগে হয় কলেজখন কৰিব লাগে নহ'লে কলেজখন অনুষ্ঠানখন একেবাৰে বন্ধই কৰি দিব লাগে কাৰণ ইমানখিনি ল'ৰা